অতিকৈ চেনেহৰ মুগাৰে মুহুৰা ঐ তাতোতকৈ চেনেহৰ ঐ মাকো ঐ তাতোতকৈ চেনেহৰ বহাগৰ বিহুতি ঐ নাপাতি কেনেকৈ থাকো। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' গাইজ, আজি হৈছে গৰু বিহু আৰু গৰু বিহু আপোনালোকলৈ মই বহুত শুভেচ্ছা জনালোঁ। আৰু মই আজি কেনেকৈ আমাৰ ঘৰত গৰু গা ধুৱাই সেয়া মই যিমান পাৰোঁ দেখুৱাই যাম। আৰু আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাই থাকিব দেই, আৰু চাই থাকক। এইফালে আইতা ককা আছে, আইতা এয়া ককা এয়া ইয়াত লাও আছে, থেকেৰা আছে, বেঙেনা আছে, হালধি আছে, আৰু এইফালে মাহ হালধি আছে আৰু খুন্দিবলৈ আছেই। চ' গাইজ, এইখিনিতে মানুহবোৰ গোট খাইছে, কি হৈছে চাবলৈ বলকচোন। এয়া গাহৰি মাংস কাটি আছে, এয়া হৈছে মাখিয়তী, এইফালে আমাৰ ঘৰত চাওকচোন ইমান ধুনীয়াকৈ কপৌ ফুল এজোপা ফুলিছে। এয়া ককা, এয়া হৈ গ'ল। গুড মৰ্ণিং কৈ দিয়া, গুড মৰ্ণিং গাইজ কৈ দিয়া। বিস্কুট খাই আছে।